হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আকৌ এবাৰ আপোনালৈ এটা নতুন ৰেচিপিৰ সৈতে আহিছোঁ। সেই ৰেচিপিটোৰ নাম হৈছে মেগী কাৰী। মেগী কাৰী বনাবলৈ কাৰণে মই লৈছোঁ বিলাহী, নহৰু, আদা, পিঁয়াজ, জলকীয়া আৰু মেগী 2 পেকেট। এতিয়া মই এখন কেৰাহী বহাই দিম। কেৰাহীখনত তেল দি দিম। ইয়াতে মই তেল দি দিলোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত এবাৰ লৰাই দিছোঁ। এতিয়া জলকীয়াখিনি দি দিছোঁ। বিলাহীখিনি দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিম। লৰাই দিয়াৰ পিছত আদা নহৰুৰ পেষ্টখিনি দি দিম মই। আদা নহৰুৰ পেষ্টখিনি দিয়াৰ পিছত আকৌ এবাৰ লৰাই দিম। এতিয়া নিমখ দি দিছোঁ সোৱাদ অনুযায়ী। হালধি গুড়ি দি দিছোঁ। জিৰা গুড়ি দি দিছোঁ। আৰু অকণমান জলকীয়াৰ গুড়ি দি দিছোঁ। এতিয়া ভালদৰে মিক্স কৰি আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটি হিট কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব। এতিয়া ভালদৰে ভাজি ল'ম অকণমান টাইম। যিহেতু মই মেগী কাৰী বনাই আছোঁ, মেগী কাৰীটোৰ কাৰণে মছলাখিনিয়ে মেইন। তাৰ বাবে মছলাখিনি ভালদৰে ভাজি ল'ব লাগিব কেঁচা গোন্ধ নোযোৱালৈকে। নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ, যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব। মই যিহেতু ৰেচিপি দি আছোঁ, এতিয়ালৈকে মই ব্লগ দিয়া নাই। মেগীখিনি মই ভালদৰে ভাঙি লৈছোঁ হাতেৰে মোহাৰি। এতিয়া মেগীখিনি দি দিম মই। দি পেলাই লৰাই দিম এবাৰ। মেগী কাৰী খাবলৈ বহুত টেষ্টি হয়। মই যিহেতু ঘৰতে প্ৰায়ভাগ বনাই থাকোঁ, আপোনালোকক ঘৰত এবাৰ ট্ৰাই কৰিব। মেগী কাৰীটো বহুত খাবলৈ টেষ্টি হয়। ৰেচিপিসমূহ যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। এতিয়া মই মেগী মছলাখিনি দি দিম। ভালদৰে লৰাই দিছোঁ যাতে মেগী মছলাখিনি মিক্স হৈ যায় মেগীৰ লগত। এতিয়া পানী দি দিছোঁ আধা গিলাচ। পানী দিয়াৰ পিছত আৰু আকৌ এবাৰ লৰাই দিলোঁ। এতিয়া 1 মিনিট সময়ৰ কাৰণে মই ঢাকনিখন মাৰি দিম। এতিয়া ঢাকনিখন উঠোৱাৰ পিছত মেগী মোৰ ৰেডি হৈ গ'ল। মেগীখিনি এটা বাতিত উঠাই লৈছোঁ। মেগী কাৰীটো মোৰ কেনেকুৱা লাগিছে দেখিবলৈ ক'ব আৰু খাবলৈও বহুত টেষ্টি হৈছে। আজিলৈ বাই বাই।